প্ৰিয় দৰ্শক, আজি মই আপোনালোকক লৈ যাম কিছুমান পৰিয়ালৰ মাজলৈ, য'ত আপোনালোকে বিচাৰি পাব অন্য কিছুমান সমস্যাৰ সমাধান। মানৱ বাবা, তোমাৰ শুভ সময় হ'ল, বলা ভাত খাই লৈ আহি। মামী আহিল? আহিব মামী। ডেডি? মামীও আহিব, ডেডিও আহিব, কিন্তু তোমাৰ কালি কলেজ আছে নহয়, বলা। মোৰ কলেজ থাকক বা যিয়ে থাকক, মামী ডেডি নাহিলে মই নাখাওঁ। চোৱা, খাই উঠি তুমি ইয়াত বহি থাকিবা, নহলে মেডাম আহি মোক গালি পাৰিব নহয়। মই কৈছো নহয় মই নাখাওঁ বুলি, তই যা। ঠাণ্ডাটো কিন্তু বেশ ভালেই পৰিছে। এনেকুৱা ঠাণ্ডাত দুপেক ল'ব পাৰিলে ভালেই লাগে, কিন্তু মোৰ যাব লাগিব বন্ধু। যাব লাগিব? ক'লৈ ইমান সোনকালে? মানে মোৰ ছোৱালীজনীও ৰৈ থাকিব। ৰৈ থাকিব কিয়? তাই খোৱাৰ আগতে মাকক নহ'লে মোক বিচাৰে, আৰু নহ'লে তাই বেয়া পায়। কি কথাবোৰ কয়? ল'ৰা ছোৱালীৰ লগত ইমান এটাচমেণ্ট ভাল নহয় বন্ধু। মাকো নাই, ঘৰত কেৱল মাত্ৰ আইতাক আছে। তোমাৰতো আইতাক ঘৰত আছেই, মোৰ ল'ৰা ঘৰত অকলে আছে, মাত্ৰ আছে আয়া। অৱশ্যে হয় দিয়ক। শুনা শুনা বন্ধু, আমি দিনটো কাম কৰি থাকোঁ, গধূলি এটা পেক লৈছোঁ, ৰিলেক্স হৈছোঁ, তাতে সিহঁতৰ যিমানখিনি যি লাগে টকা পইচা বস্তু বাহনি সকলো দিছোঁ, তাৰপিছতো সিহঁতক আমাৰ কিহৰ প্ৰয়োজন? ঠিকেই কৈছা বন্ধু। সিহঁতে সিহঁতৰ জীৱনটো যেনেকৈ ইচ্ছা তেনেকেই চলাওক, আমি আমাৰ জীৱনটো বাছ হৈ যাব। মই এই ল'ৰা ছোৱালীবোৰক বেছিকৈ পাত্তা নিদিওঁ। ময়ো তাকে ভাবিছোঁ, এই ল'ৰা ছোৱালীবিলাকক বেছিকৈ পাত্তা দিলে বৰ দিগদাৰ। শুনা বন্ধু, মাকক কওঁ ল'ৰা ছোৱালীক বেছিকৈ পাত্তা নিদিবা, চল পাব, কিন্তু নাই, মাকে নুশুনে। বাদ দিয়াহে বন্ধু। লোৱা পেগ লোৱা। মানৱ, ঐ মানৱ, টেবুলতে টোপনি গ'ল, একো নাখালেও। এতিয়া মেডাম আহি মোকেই গালি পাৰিব। চেহ, কি যে কৰো। মানৱ, উঠা আকৌ। মানৱ, ঐ মানৱ। মামী, পাপা। মই আয়া। ব'লা মানৱ, বিচনালৈ ব'লা, খোৱাগে ব'লা। কি যে মাক দেউতাক ল'ৰাটোক এনেকে এৰি পাৰ্টি কৰি ফুৰিছে। বেয়াই লাগে ল'ৰাটোলে। যি কৰে কৰক, এইবোৰ ডাঙৰ মানুহৰ কথা, মোৰনো কি দৰকাৰ? মই মাত্ৰ সময়মতে দৰমহাটো পালেই হ'ল, কিন্তু এনেকৈ মৰম নাপালে ল'ৰাটো বেয়া হৈ নাযাবনে? কি কৰিছা? পঢ়া শুনা কৰিলা নে নাই? মা, তুমি পঢ়া কথা সুধিছা? আৰু তোমালোক দুইটাৰে কি ঘৰলৈ অহা সময় এইটো? কি বেবী, মই গৈছিলো কিটি পাৰ্টিলৈ। তুমি দেখোন জানাই সদায় মানডে মই কিটি পাৰ্টিলৈ যাওঁ। পাপা অহা নাই? নাই আহা। পাপাও তাৰমানে ক'ৰবাত ড্ৰিংকৰ পাৰ্টিতে বহি আছে। ফোন কৰা নাই? ফোন উঠোৱা নাই। অ'কে,
মই প্ৰথমে কাপোৰ কানিখিনি সলাই ল'ম তাৰ পাছত তোমাৰ ভাতৰ ব্যৱস্থা কৰিম চিনাকি পখী যে সুৰ নহয় মদিৰ সুৰা সুৰ নহয় মদিৰ সুৰা হে সুৰৰ ৰাণী অঞ্জলি লোৱা মোৰ গীতেৰে অঞ্জলি লোৱা মোৰ গীতেৰে অঞ্জলি লোৱা মনি সুন্দৰ চাই থাকো প্ৰিয় ইকি মোৰ অপৰাধ তুমি সুন্দৰ চাই থাকো প্ৰিয় ইকি মোৰ অপৰাধ সুৰৰ পানীৰ মালাৰে তুমি পৰখিলা আদৰেৰে আজি মধুর বাহিতি বাজে বাজে মধুর বাহিতি বাজে আকাশত আজি সিঁচি দিলো প্ৰিয় মোৰ এই কথাৰ ফুলবোৰ মোৰ এই গানৰ মালাও বুটলিলো বাপ খাও এই ফিল্ম আৰু মিউজিক এলবাম কিনিব বিচাৰিলে আমাৰ ৱেবছাইটটো ভিজিট কৰিব www.randip-productions.com তোমাক মই কৈছোৱেই বেবী অকলে থাকে তুমি তাইক অকণমানো গুৰুত্ব দিব নোৱাৰা নেকি দিওঁ গুৰুত্ব দিওঁ शी इज माय चाइल्ड কিন্তু তাইৰ পিছত মই অনবৰতে লাগি থাকিব নোৱাৰো কাৰণ মোৰো এটা লাইফ আছে এই ৰাতি দুপৰলৈকে মদ খাই ধলং পলংকে অহা লাইফ নহয় তুমিওতো ক্লাবত মদ খাই বুম হৈ থাকা তেতিয়া তোমাৰ দৰে সদায় সদায় নহয় সদায় সদায় মদ খাই আহিব আৰু একোৰে খবৰ নাই চুপ একদম চুপ থাকা অ বৰমতা ওলাইছে মই সদায় চুপ থাকিম নেকি তোমাৰ দৰে মদাহী এটাৰ লগত বিয়া হোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ'ল ভুল হৈ গ'ল গুচি যোৱা কোনে তোমাক ধৰি ৰাখিছে গনাও ছোৱালীজনী নথকা হলে গুচি গলোহেঁতেন ছোৱালী কাৰ ছোৱালী কিহৰ ছোৱালী ছোৱালী কি অকল মোৰ নেকি হা তুমি যে দিনটো সেই ক্লাবত গৈ পাৰ্টি কৰি থাকা তেতিয়া ছোৱালীৰ কথা মনত নপৰে ছোৱালীৰ দায়িত্ব কি অকল মোৰ মোৰ দায়িত্ব ছোৱালী অকল মই জন্ম দিয়া নাই বাপেক হিচাপে তোমাৰো সমানে দায়িত্ব আছে আৰে গুলি মাৰা দায়িত্ব যি লাগে তাকেই দিছো হে মই এপেক খালে হুলস্থুলা shut up I said just shut up নহলে কি কৰিবা হা পিটি লম্বা কৰি দিম বুজিছা মোক পিটিব পাৰিবা হা পিটাচোন চাও পিটা চোৱা মোক খং তুলি নলবা কিন্তু নহলে কথা বেয়া হৈ যাব কি কৰিবা হা একো কৰিব নোৱাৰা তুমি মদাহী কৰবাৰ মই মদাহী একো কৰিব নোৱাৰো হা একো কৰিব নোৱাৰো মোক পিটিছা পিটিছো তুমি মোক পিটিছা পিটিছো আজি এৰি দি বুলি কৈছো এৰি দে কি হৈছে কবানে পাপা
কি হৈছে মদ খাই ৰাতিখন এনেকে কাজিয়া কৰিলে ওচৰৰ মানুহে কি ক'ব নিজেতো শান্তিত নাথাকে আৰু মোকো শান্তিত থাকিব নিদিয়া ৰাতি ৰাতি মদ খাই আহি চিঞৰ বাখৰ কৰে মাৰপিট কৰে ষ্টপ ইট প্লিজ মামী দাদী মই কলেজলৈ যাওঁ অ'কে অ'কে যোৱা মানৱ কালি তুমি ডিনাৰ নকৰাকে শুই থাকিলে কিয় আয়াই মোক কৈছে নহয় মই এইবোৰ বেয়া পাওঁ তোমালোকৰ কাৰণে ৰৈ আছো তোমালোকেই নাই মই লেডিজ ক্লাবতে ডিনাৰ কৰি আহিছো তুমি মোৰ কাৰণে ৰ'ব নালাগে নহয় তুমি এতিয়া সৰু হৈ থকা নাই আমাৰ বাবে ৰৈ থকাৰ কোনো প্ৰয়োজন নাই তুমি নিজৰ মতে খাবা বুজিছা ৰ'বা তুমি তেনেকে কিয় কৈছা মই ঘৰত থাকিলে তোমাৰ লগত খাওঁ নাখাওঁ জানো কেতিয়াবা যদি আমি নাথাকো তেতিয়া খাবা বাৰু যোৱা এতিয়া তুমি কলেজলৈ মোৰ আজিকালি একো ভাল নলগা হ'ল কলেজত চবকে লগ পাওঁ কিন্তু ঘৰত বৰ অকলশৰীয়া লাগে মোৰো মা পাপা নাথাকে বৰ বেয়া লাগে সেইকাৰণে ঘৰত যাবলৈকে মন নাযায় মোৰোতো একেই তোমালোককনো আৰু কি লুকুৱাম ৰাতি মা পাপাই মদ খাই আহি কি যে কাজিয়া কৰে আৰু তাৰ বাহিৰেও মামী পাপাটো অলৱেজ বিজি দুয়ো চাকৰি কৰে ইনফেক্ট মোৰ লগত কথা পাতিব সময় নাই ৰাতি হ'লে দেৰিকৈ আহিব ড্ৰিংক কৰি মোৰ যে ঘৰত সদায় কাজিয়া হয় জানো মোৰ কিবা ভয় লাগে পাপাৰ যিহে খং আৰে বাদ দে দোস্ত মামী পাপাহঁতে সিহঁতৰ জিন্দগী যাওক আৰু আমি আমাৰ জিন্দগী মানে আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা ক্লাব আছে আৰু আমি তাত খুব এনজয় কৰোঁ বুজিছ কেনেকৈ যিবোৰ ল'ৰা ছোৱালী টকা পইচা আছে অথচ ঘৰৰ মানুহে টাইম দিব নোৱাৰে সেইবোৰৰ ক্লাব কি হয় তাত আৰে গ'লে দেখিবা নহয় মস্তিয়ে মস্তি কি কৰিবা মানৱ যাবা নেকি ভাবি চাওঁ ৰ'বা হে হাজৰিকা হয় হয় কওক কি ক'লে হয় 31ৰ পাৰ্টি ৰেইনবোত আমাৰ ক্লাবত ফুল্লি চিকিউৰ ইউ উইল গেট এভৰি এনভাইৰনমেণ্ট কিন্তু কাপল আহিব লাগিব অৱশ্যে স্পেচিয়েল মেম্বাৰৰ ক্ষেত্ৰত কেছটো অকণমান বেলেগ হয় বাট ইউ শুড কাম উইথ ইউৰ ৱাইফ অ'কে পাপা এইয়া মাজনী তোমাৰ পঢ়া শুনা কেনে চলিছে এইবোৰ খবৰ ল'বলৈ জানো তোমাৰ টাইম আছে একজেক্টলি মই এজন বিজনেছমেন মোৰ ইমান ডাঙৰ বিজনেছ মই যদি বিজি নাথাকো আমাৰ ইমান ডাঙৰ ফেমিলিটো কেনেকৈ মেইনটেইন কৰিম তুমি মই আৰু মাহে ক'তনো ডাঙৰ চাকৰ ড্ৰাইভাৰ ইমানবোৰ এমপ্লয় এইবোৰ সব মোৰ ফেমিলি আৰু তাৰ বাবে টকা লাগিবই এণ্ড উই আৰ ইন দ্য হাই ছ'চাইটি গতিকে টকাৰ প্ৰয়োজন আছে তাৰ কাৰণে মোক পাহৰি গৈছা ন পাপা কি কৈছা মাজনী মই আচলতে চিনেমাখন বহুত ভাল পাইছোঁ আৰু বিশেষকৈ মানে মোৰ সেই মানে মানসিকভাৱে যিখিনি মানুহ দুৰ্বল সেই মানুহখিনি দেখিলে বহুত দুখ লাগে মোৰ আৰু মই ভাবিছোঁ আজি ইয়াত চিনেমাখন চোৱাৰ পিছত অন্ততঃ চোৱাখিনি মানুহে মানসিক ৰোগীসকলৰ প্ৰতি অকণমান হ'লেও সহানুভূতি আহিব বুলি মই ভাবিছোঁ তাৰমানে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো দ্ৰুতগতিত সামাজিক পৰিৱৰ্তন ঘটি আহিছে সৌভাগ্যৰ কথা যে জীৱন যাপনৰ মান ইতিমধ্যে যথেষ্টখিনি উন্নত হৈছে আৰু অধিক সম্পদ প্ৰাপ্তিৰ আশাও আহিছে কিন্তু গুৰুতৰ মানসিক ৰোগত আক্ৰান্ত ভাৰতৰ ৭৫ মিলিয়ন লোকৰে অধিকতৰ সুস্বাস্থ্যৰ আশা তেনে ক্ষীণ পশ্চিম ইউৰোপত উপলব্ধ বিলাস আৰু স্বাস্থ্যসেৱাৰ সুবিধা ভাৰতৰ অধিকাংশ লোকে লাভ কৰিবলৈ এতিয়াও আৰু কেইবা দশক আছে কিন্তু লণ্ডনৰ পৰা ডক্টৰ ৰণেন শৰ্মাই পঠোৱা জৰুৰী বাৰ্তা মতে যদিহে ভাৰতৰ ৰোগী চিকিৎসক আৰু মানসিক চিকিৎসকসকলে একগোট হৈ অংশীদাৰীৰ যত্ন নীতি গ্ৰহণ কৰে তেন্তে অসংখ্য জীৱন ৰক্ষা কৰিবলৈ জ্ঞান তথা দৰৱ ইতিমধ্যেই মজুত আছে
ভাৰতত মানসিক স্বাস্থ্য বিষয়ক যিকোনো তথ্যৰ বাবে আপোনাৰ স্থানীয় জেনেৰেল প্ৰেক্টিশ্যনাৰৰ সৈতে যোগাযোগ কৰক। এই ফিল্ম আৰু মিউজিক এলবাম কিনিব বিচাৰিলে আমাৰ ৱেবছাইটটো ভিজিট কৰিব www.randip-productions.com। ধন্যবাদ। চাকৰ ড্ৰাইভাৰ ইমানবোৰ এমপ্লয় এইবোৰ সব মোৰ ফেমিলি আৰু তাৰ বাবে টকা লাগিবই এণ্ড উই আৰ ইন দ্য হাই ছ'চাইটি গতিকে টকাৰ প্ৰয়োজন আছে। তাৰ কাৰণে মোক পাহৰি গৈছা ন পাপা? কি কৈছা মাজনী? ইউ আৰ মাই ডাৰ্লিং ডটাৰ। মায়ে তোমাক হোষ্টেলত ৰাখিব বিচাৰিছিল, মই লগত ৰাখিছো। তাতোতকৈ হোষ্টেলেই ভাল আছিল। এনেওতো মই তোমালোকক লগেই নাপাওঁ। লগ নোপোৱা? এয়া কি লগ পোৱা নাই? লগ পায়ে আছো দেখোন, আকৌ কয় লগ পোৱা নাই। বাৰু পাপা, আজিতো ছানডে, তুমি মই আৰু মা ক'বালৈ যাওঁ ব'লা না। তুমি মাৰ লগত যোৱা না বেবী, মোৰ এখন জৰুৰী মিটিং আছে, এৰাব নোৱাৰো প্লিজ। তেনেহ'লে মোক লৈ যাবা 31st ক্লাবত পাৰ্টি আছে নহয়। কি যে কথাবোৰ কোৱা? ক্লাব ফৰ এডাল্টছ নট ফৰ গাৰ্লছ লাইক ইউ। মাক কোৱা থাকিবলৈ, আমি ঘৰতে পাৰ্টি কৰিম। Why don't you understand? Make your parties with your friends. মোক বোৰ নকৰিবা, যোৱা। শুনা, বেবী আজি কৰবালৈ যাব বিচাৰিছে, তাইক লৈ নোযোৱা কিয়? মোৰ এখন মিটিং আছে। মিটিং? কিহৰ মিটিং? মদ খোৱাৰ? মদ খোৱা মিটিং। তোমাৰ কিবা আপত্তি আছে? আপত্তি অন্যত নাই। মদ খাই কোনোবা দিনাখন মৰি থকা বুলি ভয় হয়। মৰিলেও যিখিনি টকা থৈছো তোমালোক আৰামত চলি যাব পাৰিবা। মাত্ৰ টকাৰ কথা, মৰম চেনে নাই তোমাৰ? এই কেইবছৰতে মই গম পাই গৈছো তোমাৰ কিমান মৰম। নিজৰ দৰে ভাবিছা? এদিন অকণমান মদৰ আড্ডা বাদ দি ছোৱালীজনীক সময় দিব নোৱাৰা? মই বাৰু নোৱাৰো, মই মানি লৈছো। মই মদাহী, মদৰ আড্ডা নেৰো। তুমি কিয় নোৱাৰা? মোৰ ক্লাবত পাৰ্টি আছে মিছেছ নায়াৰৰ, মই যাব নোৱাৰো। পাৰ্টিত তোমালোকে মদ নোখোৱা? মোক যে মদাহী বুলি কৈছা? আমি ৱাইন এপেক লওঁ, তোমাৰ দৰে বটলে বটলে নাখাওঁ। তোমাৰ লগত তৰ্ক কৰি লাভ নাই। মুঠতে মোৰ কথা হ'ল ছোৱালী অকল মোৰ নহয় তোমাৰো, গতিকে দায়িত্ব তুমিও ল'ব লাগিব। ল'ম, সকলো দায়িত্ব ল'ম। তুমি কেৱল বহি বহি খাবা। অকণমান মদ খাওঁ, তাতেই মানুহজনীৰ কত কথা। আজি মই লৈ যাম তাইক, কিন্তু নিউ ইয়েৰৰ দিনাখন তুমি তাইৰ লগত থাকিবা। পাগল হৈছে তুমি? তাই এতিয়া ডাঙৰ হৈছে, তাইৰ ফ্ৰেণ্ডৰ লগত তাই য'তেই ইচ্ছা ত'তেই যাওঁ, এয়াই মোৰ শেষ কথা। জেকব, আমিও তোমালোকৰ ক্লাবত জইন কৰিম। এই বঢ়িয়া। ময়ো যাম, আজিয়ে যাম। অ'কে, চোৱা, মেইন কথা হৈছে আমাৰ তাত টকা পইচা আছে, কিন্তু মা পাপাই আমাক টাইম নিদিয়ে, ৰাইট? ঠিক কৈছা, তেওঁলোক টকা ঘটাত ব্যস্ত আৰু মদ খোৱাত, গতিকে নিজৰ ৰাস্তা আমি নিজেই ল'ব লাগিব। অ'কে গাইজ, লেটছ গো দেন। অ'কে, চিয়াৰ্ছ। কি কৈ গৈছিল? সোনকালে আহিম বুলি কৈছিলে বাইদেউ। আহিব, আহিব, তুমি চিন্তা নকৰিবা, ঘৰলৈ আহিবই। মনে মনে থাকক, ল'ৰা 12 বজালৈ ঘৰ আহি পোৱা নাই, মোবাইলো চুইচ অফ, সকলোবোৰ আপোনাৰ কাৰণে হৈছে। সকলোবোৰ মোৰ কাৰণে হৈছে? আহিব, তুমি চিন্তা নকৰিবা, কি আহিব? মা বাবা,
ক'ত গ'ল এই ৰাতিলৈকে ছে বৰ বেয়া কথা হ'ল কি হ'ব এতিয়া একো কৈ যোৱা নাই ময়ো একো নাজানো মাত্ৰ কৈছে পাৰ্টি আছে হেনো বহুত ভুল হৈ গ'ল মানুহে মদ ড্ৰাগছ আদি নিচা কৰে ফূৰ্তিৰ বাবে আৰু এটা সময়ত ই এৰাব নোৱাৰা অভ্যাসলৈ পৰিণত হয় তেতিয়া এডিকশ্যন হৈ পৰে তেতিয়া এৰাটো প্ৰায় অসম্ভৱ অতি কম বয়সতে লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় লিভাৰ কেঞ্চাৰ লিভাৰ চিৰচিছ আদি বেমাৰে দেখা দিয়ে আৰু মৃত্যু পৰ্যন্ত হয় পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ লগতে সমাজে মদাহী বুলি এৰা দিয়ে মদ খাবলৈ টকা নাথাকিলে চুৰি কৰে মাৰপিট কৰে আৰু জেললৈ যাব লগা হয় কম বয়সতে মদে তেওঁলোকৰ চেহেৰা আৰু মগজুৰ কাৰ্যক্ষমতা ৮০ বছৰীয়া বৃদ্ধৰ দৰে কৰে তেনেহলে ভাবি চাওকচোন কম বয়সতে কৰা এনেধৰণৰ অভ্যাসৰ পৰিণতি কিমান ভয়াৱহ হ'ব পাৰে জীৱনৰ